বন্ধুসকল বৰ্তমান সময় আমি যদি অসমৰ এটা পৰিস্থিতি চাব যে অসমত কোনে কিমান সাম্প্ৰদায়িক মন্তব্য দি কেনে এক নম্বৰত থাকিব পাৰে আৰু কোনে কিমান কোনোবা ধৰ্মক টাৰ্গেট কৰিব পাৰে এয়ে চলিছে বৰ্তমান। আৰু চাওক যে আচলতে ৰাজনৈতিক নেতাবোৰ এই মন্তব্যবোৰ কিয় দিয়ে, সিহঁতৰ কিবা লাভ আছে নেকি? গতিকে চাওক, আজি মই এই বিষয়ে আপোনালোকক বিতংভাৱে ক'ম। গতিকে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ, আপোনালোকে চাব আৰু মোৰ লগত থাকিব আপোনালোকে। আৰু যদি মোৰ চেনেলত নতুন আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে মোৰ লগত থাকিবলৈ আশা থাকিল। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, যদি লক্ষ্য কৰে আপোনালোকে সাম্প্ৰদায়িক মন্তব্য দিয়াৰ এক নম্বৰ কাৰণ হ'ল যে আচলতে নিজকে একেবাৰে অসমত চিনাকি দিয়া আৰু ভাইৰেল হোৱা, এইটো এটা এক নম্বৰ হ'ল। আৰু এক নম্বৰ হ'ল যে সাম্প্ৰদায়িক মন্তব্য দি কিনে বেলেগ এটা ধৰ্মক বা কোনোবা ধৰ্মক গালি দি কিনে যাতে কি কৰা হয়, সেই যে নিজৰ ধৰ্মৰ আচলতে যিখিনি মানুহ আছে তাৰ সমৰ্থন যাতে পায়, সেইটো এটা বিচাৰে। আৰু যদি আৰু চাৰি নম্বৰ কাৰণ হ'ল যে সিহঁতে আচলতে স্থায়ীভাৱে বহুত দিন ৰাজনীতি কৰি থাকিব বিচাৰে আৰু যাৰ বাবে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক মন্তব্য দিয়ে আৰু দিয়ে। কিন্তু চাওক, সাম্প্ৰদায়িক মন্তব্য দিলে আচলতে ক্ষতি কি হয় চাব। বৰ্তমান যুৱ প্ৰজন্মই আচলতে যিখিনি যুৱক ল'ৰাবিলাক আছে চাব, সিহঁতে কাম বন বাদ দি কেনে যে কাম বন নকৰে, সিহঁতে কি কৰে, যিকোনো ৰাজনৈতিক নেতাৰ পিছে ঘূৰি ফুৰে আৰু তাৰ পৰা যিখিনি পায়, যে 500-600 যিখিনি পায় সেইখিনি সিহঁতে চলিব বিচাৰে। এতিয়া কাম বন বৰ্তমান বাদ দিছে আৰু যাৰ বাবে সেই ল'ৰাবোৰেও বা সেই যুৱ ল'ৰাবোৰেও বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য দি কিনে এখন পৰিৱেশ বা এখন সমাজ নষ্ট কৰিব খোজে। আৰু যাৰ বাবে কি কৰা হৈছে, এখন সমাজ কেতিয়াও কি হয় ঠিক নাথাকে। আৰু এনেকুৱা সমাজ কি হয়, লাহে লাহে মানুহৰ মাজত সংঘৰ্ষ লাগি যায়, বিভিন্ন ধৰণৰ মানুহৰ মাজত সংঘৰ্ষ লাগি যায় আৰু ইয়াৰ বাবে সংঘৰ্ষৰ ফলত এখন সমাজ বিপদে গতি কৰে। কিন্তু চাব, যদি আপোনালোকে আৰু এটা বস্তু লক্ষ্য কৰে, কিন্তু বন্ধুসকল এটা বস্তু লক্ষ্য কৰিব যে আচলতে সাম্প্ৰদায়িক মন্তব্য দি কিনে যিকোনো নেতা হওক নেত্ৰী হওক বেছিদিন টিকি থাকিব নোৱাৰে। আমি বিভিন্ন যদি ইতিহাস চাওঁ, আমি যদি চাবলৈ যাওঁ, আপোনালোকে চাব যে হিটলাৰে তেনেকুৱা আছিল। তেওঁ সাম্প্ৰদায়িক মন্তব্য দি কিনে আচলতে কি কৰিছিল, নিজৰ গাদী দখল কৰিছিল বা নিজে এটা সময়ত ডাঙৰ মানুহ হৈ পৰিছিল। কি হৈছিল, এখন দেশৰ কৰ্তা হৈ পৰিছিল। কিন্তু চাব, এটা সময়ত নিজে আত্মহত্যা কৰিবলগীয়া হৈছিল, যেতিয়া তেওঁ বুজি পাইছিল যে মোৰ সাম্প্ৰদায়িক মন্তব্যই কিমান ক্ষতি কৰিলে। সেই বহুত ইহুদী মানুহক হিটলাৰে কি কৰিছিল, মাৰিছিল। আৰু মানুহবিলাক মৰাৰ পিছত এটা সময়ত সমগ্ৰ দেশে তেওঁক লেই চিচাই কৰিছিল, সকলোৱে তেওঁক বেয়া পাইছিল। আৰু তেওঁ এই সময়ত কি পাইছিল, এনেকুৱা লাগিছিল তেওঁ যে জীয়াই থাকিব না মৰিব, আৰু এটা সময়ত তেওঁ আত্মহত্যা কৰিছিল। গতিকে বন্ধুসকলে এটা কথা ক'ব পাৰোঁ যে সাম্প্ৰদায়িক মন্তব্য দি কেনে 2 দিন 4 দিন 5 বছৰ 10 বছৰ আপোনালোকে চলিব পাৰে, কিন্তু আপোনালোকে একেবাৰে জীৱনটো বা আপোনালোকে ৰাজনীতি একেৰাহে থাকিব নোৱাৰে। গতিকে মনত ৰাখিব যে সাম্প্ৰদায়িক মন্তব্য দি কিনে এখন সমাজ নচলে বা এখন দেশ চলাব নোৱাৰে। এটা সময়ত যেতিয়া সকলো মানুহখিনি যেতিয়া বুজি পাব যে আপোনালোকৰ মন্তব্যই কিমান ক্ষতি কৰিলে সিহঁতৰ মাজতে বা আমাৰ মাজতে কিমান ক্ষতি কৰিলে, এইখিনি যেতিয়া বুজি পোৱাৰ লগে লগে চাব, সকলোৱে আপোনালোকক সেই যি মন্তব্য দিছিল সেই মন্তব্যৰ আপোনালোকে সকলো ধৰ্ম মিলি কিনে আপোনালোকক প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰিব। তেতিয়া আপোনালোকে পলাবলৈ ঠাই নাপাব। আৰু যেতিয়া পলাবলৈ ঠাই নাপাব, তেতিয়া চাব আপোনালোকে এটা এনেকুৱা এটা সময় আহিব, আপোনালোকৰ আত্মহত্যাৰ এটা অৱস্থা আহি যাব। গতিকে মই এইটোৱে কওঁ যে আচলতে আমাৰ নৱপ্ৰজন্মৰ লগতে আৰু আমাৰ অসমৰ মানুহখিনি বিশেষকৈ যাতে আমি কোনো সাম্প্ৰদায়িক মন্তব্য দি কিনে আমাৰ অসমখন অস্থিৰ নকৰোঁ বা অসমখন অস্থিৰ কৰাৰ লগতে যাতে আমি কোনো ধৰণৰ আমাৰ চাওক, আমি যদি সাম্প্ৰদায়িক মন্তব্য দিওঁ, আমি ডাঙৰ নেতাসকলে বা বিভিন্নজনে সাম্প্ৰদায়িক মন্তব্য দিয়ে, সেই সাম্প্ৰদায়িক মন্তব্যবোৰ চাব, এই যে আমাৰ সৰু ল'ৰা ছোৱালী আছে যিবিলাক উঠি আহি আছে বা মেট্ৰিক পাছ কৰি আছে, হাই ছেকেণ্ডেৰী পাছ কৰি, সেই ল'ৰাবিলাকৰ ওপৰতো প্ৰভাৱ পৰিব। আৰু সিহঁতক কাম বন বাদ দি কিনে সেই সাম্প্ৰদায়িক মন্তব্য দি কিনে এই নেতাবোৰৰ পিছে ঘূৰি ফুৰিব। আৰু যাৰ বাবে কি নহ'ব, এখন সমাজত চাব কোনো ধৰণৰ উন্নত নহ'ব। আৰু উন্নত নহ'লে চাব, সেইখন দেশ আচলতে সেইখন সমাজ কিবা আৰ্থিকভাৱে অনাটনত দেখা দিব বা আৰ্থিকভাৱে দুৰ্বল হ'ব। আৰু দুৰ্বল হ'লে সেইখন সমাজ ভালদৰে নচলে। গতিকে মোৰ এইখিনি ক'বলগীয়া, চাওক আপোনালোকে যে কোনো যাতে সাম্প্ৰদায়িক মন্তব্য দি কিনে আমি যাতে ডাঙৰ মানুহ হ'ব নোখোজোঁ। গতিকে এইখিনি